গাইজ নমস্কাৰ স্বাগতম মোৰ চেনেললৈ সকলোকে আজি মই আনবক্সিং কৰিবলৈ গৈ আছোঁ এডাল ট্ৰাইপড যিটো ট্ৰাইপড কেমেৰা ট্ৰাইপড হয় আৰু এইটো ট্ৰাইপড কেমেৰাৰ বাবে অতি ভাল আৰু এটা প্ৰাইচ হিচাপে ট্ৰাইপডডাল ভাল মই অৰ্ডাৰ কৰিছোঁ ফ্লিপকাৰ্টৰ পৰা মই দেখুৱাম আপোনালোকক এইটো ট্ৰাইপড হয় মই এডাল ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছোঁ এইটো যোৱাকালি সন্ধিয়া মই এতিয়া ৰিচিভ কৰিছোঁ ইয়াতে সন্ধিয়া খুলি চাইছোঁ এতিয়া দেখা আছে তথাপি মই আজি আপোনালোকক ৰিভিউ কৰি দেখাম কেনেকুৱা ধৰণৰ যে হয় ট্ৰাইপডডাল ট্ৰাইপড খুলি আছোঁ এতিয়া মই ট্ৰাইপডডাল পেকিং আছে পেকেজিং ডাইৰেক্টলি খুলি দিব এইডালে হ'ল এই ট্ৰাইপডডাল দেখিছে আপোনালোকে ট্ৰাইপডডাল এইডালে এইটো ট্ৰাইপডডাল সুন্দৰ ট্ৰাইপড হয় বাজেট হিচাপে ঠিক আছে এইডালে হ'ল সেই ট্ৰাইপডডাল আপোনালোকে দেখিছে ট্ৰাইপডডাল এইডালে সম্পূৰ্ণ ৰিভিউটো আপোনালোকক মই পিছত দেখুৱাম ভিডিঅ'টো প্ৰথমতে মই ক'বলৈ গৈ আছোঁ ট্ৰাইপডডালৰ বিষয়ে আচলতে এই ট্ৰাইপডডাল ফ্লিপকাৰ্টৰ পৰা মই অৰ্ডাৰ কৰিছিলোঁ হাইটটো কিমান আছিল ইয়াতে হাইট আছিল ইয়াতে চাব লাগিব হাইটটো এটা হিচাপে আছে যথেষ্ট হাইট এতিয়া ষ্টেজ ফাংচনৰ বাবে ভাল ষ্টেজ প্ৰগ্ৰাম কৰিবলৈ হ'লে মই সেইবাবে লৈছোঁ যিহেতু মই ষ্টেজ প্ৰগ্ৰামত কৰি আছোঁ ইয়াৰ মডেলটো দেখাই আছোঁ মডেলটো লিখা আছে কিমান মডেল হয় কি সুন্দৰ এইটো এইবিলাকৰ চিহ্ন দিয়া আছে ইয়াত এইটো আছিল ইয়াৰ কিবা কিবি লিখা আছে ইয়াৰ হেৰি মেক্স অপাৰেটিং হেড 16/40 ইয়াতে দিয়া আছে কিমান হেড ৰেঞ্জ কি এইবিলাক কি আছে আপোনালোকে folded head 640 mm max operating head 1640 minimum rotor height 625 mm at weight 1.50 kg loaded weight 4 kg type tube ইয়াতে সকলো ধৰণৰ ইনফৰমেশ্যন দিয়া আছে কি হয় এইডাল ট্ৰাইপডডাল বহুত ভাল আৰু ভাৰী আছে বহুত মানে হেভি হয় দাম হিচাপে প্ৰাইচ হিচাপে আপোনালোকে ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিব পাৰিব এইডাল আপোনালোক যদি এইডাল সম্পূৰ্ণ চাব বিচাৰিছে তেতিয়াহ'লে মই ভিডিঅ'টোৰ পিছত শেষৰ পিনে এইটো দেখুৱাম সম্পূৰ্ণ কেনেকুৱা ধৰণৰ আৰু এইটো প্ৰাইচটোৰ বিষয়ে আপোনালোকক মই জনাই দিওঁ এইটো ফ্লিপকাৰ্টৰ পৰা মই অৰ্ডাৰ কৰিছিলোঁ 1858 টকাত ফ্লিপকাৰ্টৰ পৰা বহুত ভাল এইটো ট্ৰাইপড হয় মোক ভাল লাগিছে বহুত ভাল লাগিছে আগৰ ট্ৰাইপডডাল এনেকুৱা ধৰণৰ নাছিল মোবাইল ট্ৰাইপড আছিল আগৰডাল এতিয়া আনবক্সিং কৰা আছিল কিবা কিন্তু এইটো ট্ৰাইপড পাই মই বহুত ধৰণৰ সুখী হৈছোঁ আৰু এইখিনি মই জনাব বিচাৰিছোঁ যে যাতে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ে লাইক কৰি দিয়ে শ্বেয়াৰ কৰি দিয়ে আৰু ছাবস্ক্ৰাইবাৰ একেবাৰে কম আনবক্সিঙৰ ভিডিঅ' এটা দুটা লৈ আহোঁ আপোনালোকৰ মাজলৈ সম্পূৰ্ণ ভিডিঅ'টো শেষত দেখাইছোঁ ষ্টেজডালৰ কিমান হাইট ৰেঞ্জ ট্ৰাইপডডালৰ কিমান হাইটটো হয় ৰেঞ্জটো এতিয়া আপোনালোক দেখাম কিমান হাইটটো হয় সেইটো চাব প্ৰথম মই এইটো খুলি ল'ম মই এটা ঘাট সৰু ঘাটবিলাক কৰি ল'ম কিমান হাইটটো দেখিব হয় কিমান ঠিকে আছে কিবা হ'লে নেকি ভাবিলোঁ হোৱা নাই দে ঠিকে আছে প্ৰথম গ'ল নেক্সট তৃতীয় লেগ সেকেন্ড লেগটো মই দেখুৱাই আছোঁ মই সম্পূৰ্ণ ৰিভিউটো এইটো আপোনালোকে দেখিছে এইটো লগ কৰি দিওঁ ঠিক আছে কৰিছে আপোনাৰ 1640 mm এইটো হয় 1640 mm আৰু ইয়াতকৈ আৰু বাঢ়িব এইটো সম্পূৰ্ণ হ'ব কিমান হাইট হয় আপোনালোকে দেখিব কিমান হয় আপোনালোকে দেখিছে মোতকৈ ওখ হৈছিল প্ৰায় মোৰ সমানে ওখ নহয় মোৰ সমান হৈছে এইটো ভিডিঅ' কৰিবলৈ আপোনালোক যথেষ্ট ভাল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় অসম।